ৰাস্তাৰ কাম সম্পূৰ্ণ কৰিব লাগিবই ৰাস্তাৰ কাম সম্পূৰ্ণ কৰিব লাগিবই we want justice we want justice NTPC high no justice no rest बेबायदि स्लोगनजों दरना होदों सालाकाति श्रमिक इउनियन आरो सालाकाति ब्लक कमिटि बिपिएबा दिनै माखासे गोनां दाबिफोरखौ लानानै कक्राझारनि सालाकाति NTPC एडमिनिस्ट्रेटिभ बिल्डिंनि दरखं मोखाङाव 9 घन्टा दरना होदों मिथिनाय बादिब्ला NTPC रेलवे क्रसिंआव फ्लाइओभार बानायनाय फिजिडि प्लान बाहायनाय सालाकाति श्रमिक इउनियनजों गोरोबथा जानायखौ मावफुंनाय सरायकलानिफ्राय सालाकाति थांनाय बिफेन दैमारि लामाखौ थाबैनो बानायफुंनांगौनि दाबिखौ लानानै दिनै NTPCनि एडमिनिस्ट्रेटिभ बिल्डिंनि लांगोनायाव गासै 9 घन्टा सम दरनानि गेजेरजों ओनसोलखौ गोमसारहोदों बे दरनायावनो बाहागो लानानै सालाकाति बियाबनि एमसिएलए देरहासार बसुमतारिया मा बुंदों फै मिथिना लानि धरना NTPC एडमिनिस्ट्रेटिभ बिल्डिंर सन्मुखत आमी धरना राखिছো ইয়াৰ অৰ্থটোই হল বহুদিনীয়া NTPCৰ ওচৰত আমাৰ দাবী আছিল এই দাবীবিলাক আজিলৈকে পূৰণ হোৱা নাই কিছু পূৰণ হ'ল কিছু দাবী মানি লোৱা হ'ল কিছু কাম হ'ল আৰু বহুতো কাম বাকি আছে এই বাকি থকা কামবিলাকক যাতে NTPCয়ে টেক আপ কৰে তাৰ কাৰণে আমি ধৰ্ণা কাৰ্যসূচী আমি পালন কৰিছো ইয়াৰ প্ৰথমতে আছে আমাৰ কয়লা NTPC কমপ্লিট হোৱাৰ পিছত অপাৰেশ্যন হোৱাৰ লগে লগে ইয়াত কয়লাৰ গাড়ীটো আহি যায় ইয়াত ডেইলি 3 ৰেক গাড়ীৰ কয়লা কনজিউম হয় এটো কয়লাটো যেতিয়া বাহিৰৰ পৰা NTPCত সোমায় তেতিয়া আমাৰ সালাকাতি উত্তৰ আৰু দক্ষিণ যেটো কানেক্টিং যেটো রোড এই রোডতে এটা গেট যেটো গেট আমি এখন কয়লা গাড়ী আহা লগে লগে মানে 20 মিনিট 30 মিনিট 20 মিনিট দৰ কমত কোনো দিনো মানে কিবা নহয় ট্ৰাফিক জাম নহয় এনেকুৱা ট্ৰাফিক জাম হয় যাৰ ফলত আমাৰ লৰা ছোৱালী স্কুলীয়া লৰা ছোৱালীয়ে স্কুলত যোৱাত লেট হয় কেতিয়াবা পৰীক্ষাত যোৱাত মানে এনেকুৱাও মানে উদাহৰণ আছে এই ৰেল গেটৰ কাৰণে তেওঁ পৰীক্ষাত লেটকৈ মানে হৈছে তাৰ পিছত ই পৰীক্ষা দিবও পৰা নাই আৰু এনেকুৱা হয় বেমাৰ আজাৰ যেতিয়া মানে সিৰিয়াস চিকিৎসা হয় চিকিৎসাৰ কাৰণে কোকৰাঝাৰত যাব লগা হয় তেতিয়া হলে এই ৰাস্তাটোই যাব লাগে এই ৰাস্তাটো ক্ৰছ কৰিব লাগে তেতিয়া কি হয় এই ৰাস্তাত কয়লাৰ গাড়ীটো মানে ট্ৰাফিকত পাই যায় এই এনেকুৱা অৱস্থাত আমাৰ বহু ৰাইজে কষ্ট কৰি আছে তাৰ পিছত প্লান্টটো চলোৱাৰ লগে লগে এই প্লান্টত কয়লা জ্বলাৰ লগে লগে কয়লাত যেটো সালফাৰ থাকে এই সালফাৰটো মানে আইসোলেট নোহোৱা কাৰণে তেওঁলোকে মানে লাইমস্টোন মিহলাই পেলাই এই সালফাৰটো মানে বাছনি স্ক্ৰিনিং কৰিব লাগিছিল নকৰাকৈ তেওঁলোকে সালফাৰ যুক্ত কয়লাকে জ্বলোৱাৰ পিছত এই সালফাৰে মানে কি হয় মানে জ্বলাৰ পিছত মানে যেটো চিমনি লগত মানে বাহিৰত ওলাই যায় বায়ুমণ্ডলক প্ৰদূষণ কৰে যাৰ ফলত সালাকাতি অঞ্চলত এতিয়া বৰ্তমানে ৰাইজে বহুত বেমাৰ আজাৰৰ ভুগিব লগা হৈছে বেমাৰৰ হাৰ আৰু বাঢ়ি আছে আৰু এতিয়া আমি খোৱাৰ পানী খাব নোৱাৰা হৈছো এতিয়া আপুনি যদি ৰাতিপুৱা এই খোৱাত আপুনি দেখে তাত কয়লাৰ যেটো মানে এই ফ্লাইএছ বিলাকে উৰি পেলাই এই মানে খোৱাত মানে পুৰা ফাঁচি থাকে এই পানীটো আমি খাব নোৱাৰা হৈছো প্ৰদূষণ হৈ গৈছে এনেকা অৱস্থা আপোনাৰ দরজা খিড়কি খুলিব নোৱাৰে ঘৰৰ দরজা খিড়কিৰ মানে খুলিলেই আপুনি চাব তাত একদম মানে আপুনি মানে মুছিলেই আপোনাৰ হাতত সব সালফার আহি যায় এই এনেকুৱা প্ৰদূষণত আমি জীবন যাপন কেনেকৈ কৰিম ইয়াৰ কাৰণে NTPCৰ এটা বা থাৰ্মাল প্ৰজেক্টত এটা মানে কিবা আছে এইটো চলোৱাৰ লগে লগে FGD প্লান মানে যেটো গ্যাস এই গ্যাসটো কন্ট্ৰোল কৰিবৰ কাৰণে এটা প্লান বহুৱাব লাগে এই প্লানটো আজিলৈ তেওঁলোকে কমপ্লিট কৰিব পৰা নাই তেওঁলোকে আজিলৈকে এই প্লানটো কমপ্লিট কৰি এই যেটো সালফাৰ স্ক্ৰিনিংৰ কাম আজিলৈকে তেওঁলোকে কাম কৰা নাই এটোৱে আমি বাৰে দাবী কৰি আইছো আপোনালোকে সোনকালে কমপ্লিট কৰক FGD প্লান ইয়াৰ পিছত আমাৰ কয়লাৰ
দ্বাৰা যিটো প্ৰদূষণ হয় ইয়াৰ ছালফাৰ মুক্ত যিটো হয় এইটো আপোনালোকে কিবা কৰক ৰাইজক উদ্ধাৰ কৰক আজিলৈকে তেওঁলোকে মুখেই নুখুলে তাৰপিছত আপোনালোকে জানে লেবাৰৰ সময়মতে আমি মিনিমাম ৱেজ যাতে প্ৰত্যেকটা লেবাৰে পাবলৈ সক্ষম হয় তাৰ কাৰণে আমি যুঁজি আছোঁ ইয়াৰ পিছত আপোনাৰ কিছু মানে কন্ট্ৰাক্ট এজেন্সি আছে যিসকলে আজিলৈকে PF কন্ট্ৰিবিউশনটো ইমপ্লিমেণ্ট কৰা নাই উইদাউট PF আজিৰ দিনতো NTPCত কাম কৰা এনেকুৱা সাইড আছে সেইটো আমি কৈছোঁ যে প্ৰত্যেকটা ৱাৰ্কিং গ্ৰুপ মানে ৱাৰ্কাৰে যাতে মানে PF কন্ট্ৰিবিউশনটো পাব পাৰে সেইটোৰ কাৰণে ৰাখিব লাগে ইয়াৰ পিছত আমাৰ যিটো ESI যিটো মানে কোকৰাঝাৰ জিলাত মানে যিসকল ৰেজিষ্টাৰ্ড অৰ্গেনাইজ ৱাৰ্কাৰ সকল আছে ৰেজিষ্টাৰ আছে তেখেতসকলে ফ্ৰী অফ ট্ৰিটমেণ্ট এটা পাৱাৰ এটা চৰকাৰৰ ব্যৱস্থা আছে ভাৰত চৰকাৰৰ এটা ফ্লেগশ্বিপ এটা আঁচনি আছে এই আঁচনিটো কোকৰাঝাৰ ডিষ্ট্ৰিক্টে কভাৰ কৰিলে কিন্তু আজিলৈকে ইয়াত কাম কৰা লেবাৰবিলাকে মানে এই যিটো ESI মানে কিবা হয় ৰেজিষ্ট্ৰেশ্যন মানে ক'ত এন্ট্ৰি হ'ব লাগে সম্পূৰ্ণ কৰা নাই আৰু এই মানে কভাৰটো ফেমিলিও পাব পাৰে আজিলৈকে ফেমিলিসকলক ইয়াত ইনক্লুড কৰা নাই অকল যিয়ে মানে কাম কৰে তাৰে কভাৰেজটো হয় কিন্তু ইয়াৰ ফেমিলিও যে আদৰণীয় যিটো আঁচনি এই ESI এই আদৰণীয় যিটো ESI এই ESIটো তেওঁলোকে ভালকৈ ইমপ্লিমেণ্ট কৰা নাই ৰাইজৰ বহুত ক্ষতি হৈ আছে ৰাইজক বহুত ক্ষতি কৰি আছে আৰু আপোনালোকে জানে ট্ৰাইবেল কি বুলি কয় ড্ৰাইভাৰসকলে ইয়াত নাই কমেও 100 জনৰ ওপৰত ড্ৰাইভাৰ আছে ড্ৰাইভাৰসকলে কি পাব লাগে স্কিল কেটাগৰীৰ মানে ৱেজটো পাব লাগে ফেচিলিটিটো পাব লাগে কিন্তু আজিৰ দিনত ইয়াৰ যিটো কিবা হয় ড্ৰাইভাৰ হয় এই ড্ৰাইভাৰবিলাকে আজিৰ দিনত আনস্কিলে পাব পাৰিছে স্কিল আজিলৈকে পাব পৰা নাই ইয়াৰ কাৰণে লেবাৰ কমিশ্যনাৰৰ লগত আমাৰ এটা এগ্ৰিমেণ্ট হৈছিল এই এগ্ৰিমেণ্ট আজি 4 মাহ 5 মাহ উকলি গ'ল আজিলৈকেও NTPC অথৰিটিয়ে ইয়াত এজন ড্ৰাইভাৰকো স্কিল কেটেগৰীত আজিলৈকে তেওঁলোকে দিয়া নাই আছে যথেষ্ট আছে আমি বাৰে বাৰে কৈ আছোঁ ইয়াত আনস্কিল সেমি স্কিল যদি আমাৰ ইয়াত আছে প্ৰথমে লোকেল মানে লেবাৰবিলাকক প্ৰায়ৰিটি দিব লাগে যদি নাই তেতিয়াহ'লে আপোনালোকে অল ইণ্ডিয়া ক'ৰ পৰা লৈ আহে আমাৰ ক'ব লগা নাই কাৰণ আমাৰ প্লানটো চলাবলৈ ইয়াত যদি হিউমেন ৰিচোৰ্চ নাই লেবাৰ ৰিচোৰ্চটো আমাৰ যদি কম হয় তেতিয়াহ'লে আমি এইটো এৰি দিছোঁ যে আপোনালোকে ক'ৰ পৰা লৈ আহে লৈ আহক কিন্তু ইয়াৰ লেবাৰ 4 গ্ৰেড চাকৰি কৰিবৰ কাৰণে ইয়াত যদি বাহিৰৰ পৰা লৈ আহে সেইটো আমি কেনেকৈ মানি ল'ম ইয়াতো আমি গম পাইছোঁ ইতিমধ্যে 2জন মানে ডি কেটাগৰীৰ ৰেগুলাৰ এমপ্লয়ি আহিছে বুলি আমি গম পাওঁ আৰু সেইটোও বেলেগ অফিচত নহয় HR অফিচতে কাম কৰি আছে আৰু আমাৰ CGM অফিচতে এই ল'ৰা দুটা কাম কৰি আছে 4 গ্ৰেড মানে ডি কেটাগৰীৰ বাহিৰৰ পৰা ইয়াত কেনেকৈ কাম কৰে ইয়াত আমি মাটি এৰিলোঁ প্ৰদূষণ খালোঁ বেমাৰৰ সহ্য কৰিলোঁ তেওঁলোকৰ শোষণ আমি সহ্য কৰিলোঁ খোৱা সময়ত আমাৰ নাই এইটো আমি কেনেকৈ সহ্য কৰিব পাৰে ইয়াৰ কাৰণে আমি কোনোদিনো সহ্য নকৰিম আমাৰ পাব লগা প্ৰাপ্যখিনি আমি গণতান্ত্ৰিকভাৱে গভৰ্ণমেণ্টৰ আইনৰ সহায় লৈ পেলাই চৰকাৰৰ সহায় লৈ পেলাই আমি ইয়াত আদায় কৰিমেই ৰাস্তাৰকে বনোৱাৰ কথা আছিল তেওঁলোকে বেয়া কৰিলে তেওঁলোকৰ মানে ফ্লাই এছ বিক্ৰী কৰা গাড়ীবিলাক মানে ডাঙৰ গাড়ীবিলাক ৰাস্তাখন বেয়া কৰিলে আমাৰ ৰাইজে আন্দোলন কৰিছিল আন্দোলন কৰাৰ পিছত NTPC নিজেই কমিটমেণ্ট দিছিল আমি জানুৱাৰী মাহত মানে কাম ষ্টাৰ্ট কৰিম জানুৱাৰী গ'ল ফেব্ৰুৱাৰী গ'ল মাৰ্চ গ'ল এপ্ৰিল গ'ল মে আজিলৈকে কাম ষ্টাৰ্ট কৰাৰ কোনো পদক্ষেপ লোৱা নাই ইয়াত এটা আৰু ৰাস্তা আছে যিটো ভাল ৰাস্তা আছিল দগৰপাৰাৰ পৰা থানা ৰোডলৈকে 2 কিলোমিটাৰ 800 মিটাৰ
3.5 কিলোমিটাৰ যেটো ধুনিয়া ৰাস্তা একদম ভাল ৰাস্তা এই ভাল ৰাস্তা কই তেওঁলোকে ভাঙাই ফুঙাই তেওঁলোকে এফজিডি কি বুলি কয় জিঅ'পলিমাৰ কিবা ফ্লাইএছৰ টেকনলজিত বলে কাম কৰিছিল মানে ইকো ফ্ৰেন্ডলি কত ৰাস্তা বনালে আজিলৈকে 6 মাহত তেওঁলোকে আধা কিলোমিটাৰ ৰাস্তাও বনোৱা নাই এনে এৰি থৈ দিছে ৰাস্তাৰ আধা ভাগ তেওঁলোকে কাম কৰিছে আধা ভাগ এৰি দিছে তাতো কি কৰিছে জানে 16 mm ৰোড 1 মিটাৰ যেটো ৰাস্তা দি মানুহ অহা যাওয়া কৰে গাড়ী বাইক চলে এই ৰাস্তা দি 16 mm ৰোড 1 মিটাৰ বাইৰ কৰি থৈছে যিকোনো মুহূৰ্তত তাত এক্সিডেন্ট হৈ থাকে যিকোনো মুহূৰ্তত এই জায়গাত মানে গাড়ী ঘোড়া এক্সিডেন্ট হৈ আছে যিকোনো সময়তেই গাড়ী চাকাত মানে রথটো হোমাই পেলাই ফানচাৰ কৰি দিয়ে ইয়াত যিকোনো মুহূৰ্ততে মানুহ ইয়াত মৃত্যু হ'ব এনেকুৱা ৰাইজৰ সম্পত্তি এনেকুৱা তেওঁলোকে কেনেকৈ কৰিলে এটো কেতিয়াবাই বন্ধ হৈ আছে এটো আকৌ ৰিস্টাৰ্ট হ'ব আজিলৈকে কৰিব পৰা নাই প্ৰতিশ্ৰুতি দিয়ে প্ৰতিশ্ৰুতি ৰাখিব নোৱাৰে প্ৰতিশ্ৰুতি নাৰাখিলে ৰাইজেতো নিজৰ প্ৰাপ্য অধিকাৰ তাৰ কাৰণে গণতান্ত্ৰিক দেশ যেতিয়া গণতান্ত্ৰিক দেশৰ নাগৰিক হিচাপে গণতন্ত্ৰৰ নীতি নিয়মত চলিব লাগিব আৰু আমি গণতন্ত্ৰৰ নীতি নিয়মত চলি আছো ধন্যবাদ আজি আমাৰ ধৰ্ণাৰ উদ্দেশ্য হল আমি 3 তাৰিখত এটা মেমৰেণ্ডাম দিছিলো আৰু এই মেমৰেণ্ডামৰ এগেইনষ্টত মানে 11 তাৰিখে আমি এটা ধৰ্ণা কাৰ্যসূচী লৈছিলো আৰু সেই ধৰ্ণা কাৰ্যসূচীত ধৰ্ণা কৰাৰ পিছত মানে আমাৰ যেটো এজিএম এইচআৰ শশী শেখৰ ছাৰে আহি কিনে আমাক এটা প্ৰতিশ্ৰুতি দিছিলে যে উইদিন 7 ডেজ 7 দিনৰ ভিতৰত ইহঁতে মানে আমাৰ যেটো নেকি এগ্ৰিমেন্ট যেটো 31/10/2022 এটা এগ্ৰিমেন্ট হৈছিলে সেই এগ্ৰিমেন্ট ৰিভিউ মিটিং এটা কৰিব বুলি কৈছিলে আৰু বাকি যিবিলাক সমস্যা আছিল সেই সমস্যাৰ বিষয়ে ইহঁতে আলোচনা কৰিম বুলি ইহঁতে মানে প্ৰতিশ্ৰুতি দিছিলে কিন্তু এক সপ্তাহ উকলি যোৱাৰ পিছতে ইহঁতে কোনো ধৰণৰ কোনো মানে পদক্ষেপ নলোৱাৰ কাৰণে আমি আজি এই ধৰ্ণা কাৰ্যসূচীখন লবলৈ বাধ্য হৈছো নেক্সট স্টেপ মানে ধৰক আমাৰটো এতিয়া বহুত সমস্যা আছে যেনেকৈ ধৰক পিএফৰ সমস্যা ইএসআইৰ সমস্যা যিবিলাক ইএসআই লেবাৰৰ পৰা কন্ট্ৰিবিউশন কৰি আছে লেবাৰে কিন্তু এমপ্লয়াৰ যেটো কন্ট্ৰিবিউশন হ'ব লাগে কন্ট্ৰিবিউশনখিনি ইহঁতে কৰিব পৰা নাই মানে দিয়া নাই আৰু তাৰ কাৰণে কি হৈছে বহুত আমাৰ ইয়াত এক্সিডেন্ট হৈ আছে মেডিকেল কৰিব লগা আছে ইএসআই ক্লেম ইহঁতে পোৱা নাই আৰু তাৰ কাৰণে আমি বহুত কথা পাতিছো ইহঁতে কৰিম বুলি কথা পাতে কিন্তু ইহঁতে কাম নকৰে মুখেদি কয় কৰিম বুলি কিন্তু আসলতে ইহঁতে কামখিনি নকৰে আৰু যাৰ কাৰণে আমি এখিনি কৰিব কাৰণে বাধ্য হৈছো আৰু পৰৱৰ্তী সময়ত যদি ইহঁতে আমাৰ যিবিলাক দাবীসমূহ আছে এই দাবীসমূহ যদি ইহঁতে ফুলফিল নকৰে তেনেহলে পৰৱৰ্তী সময়ত আকৌ আমি গণতান্ত্ৰিকভাৱে যেটো আন্দোলন সেই আন্দোলনখিনি কৰি যাম আমি এখিনি আমি পদক্ষেপ লম বুলি ভাবিছো ফ্লাইওভাৰটো তো বিশেষকৈ ফ্লাইওভাৰটো তো এটা সকলোৰে সমস্যা কাৰণ কি ফ্লাইওভাৰ যেটো আমাৰ অহা যোৱাৰ কাৰণে যেটো উত্তৰ আৰু দক্ষিণে অহা যোৱাৰ কাৰণে কমিউনিকেশ্যনৰ বহুত অসুবিধা হৈ আছে কাৰণ ইহঁতে বহুত ৰাতিপুৱা ভাগত স্কুলত যাবলৈ হলে কি বহুতে কোকৰাঝাৰ গাৰ্লছত পৰে বা কোকৰাঝাৰ কলেজত পৰে ইহঁতে কৰে টাইমলি গেটত আহি যায় তে সৰু ল'ৰা ছোৱালীবিলাকক বাছত উঠাই দিব লাগে তে সেই টাইমলি গেটখন যেতিয়া বন্ধ হয় নহয় তেতিয়া মানে কি কৰে সেই বাছখন ফেল কৰি যায় তে তেনেকুৱা ধৰণৰ বহুত অসুবিধা হৈছে আৰু ধৰক আপোনাৰ যিবিলাক নেকি মোৰ নিজৰে ছোৱালী মই কেতিয়াবা মানে কিবা কৰিব যাওঁ থব যাওঁ কেতিয়াবা ডিউটি আহিব লাগে এটা গেটখন বন্ধ মই ছোৱালীটোক মানে বাছটো ফেল কৰিলে মই কোকৰাঝাৰত যাই দি আহিব লাগে তেনেকুৱা ধৰণৰ সমস্যা হৈ আছে আৰু ধৰক আমাৰ ইয়াত ৰাতিপুৱা 9টা বজাত আমি ক্লেইমছ কৰিব লাগে মানে ৰাতিপুৱাতে ক্লেইমছ কৰিব লাগে এতিয়া কেতিয়াবা আমি কি কৰো 8:30 বজাত ওলালো আমি 9:10 তো আমি ইয়াত ক্লেইমছ কৰিব 9:10 পিছতে ক্লেইমছ কৰিব লগা হয় তে এইবিলাক অসুবিধা আমি বহুত কৰিছো আৰু অহা যোৱা কমিউনিকেশ্যনৰ অসুবিধা আৰু ধৰক এতিয়া থানাটো ইপিনে আছে যদি এটা কিবা এটা ঘটনা ঘটি যায় আমাৰ উত্তৰত তেনেহলে ৰেল গেটটো যদি বন্ধ হয় তেনেহলে কিবা এটা ঘটনাটো ঘটি যাব তে এইটো কাৰণে আমাৰ ফ্লাইওভাৰটো বহুত জৰুৰী হৈ আছে আৰু অলপ আগতে আমাৰ উপসভাপতি মহোদয়ে কৈ গৈছে যে এতিয়া ধৰক কিবা এটা ঘটনাই হৈ গ'ল ফায়াৰ ব্ৰিগেডৰ দৰকাৰ হৈছে ফায়াৰ ব্ৰিগেড ইপিনে আছে এটা ফায়াৰ ব্ৰিগেডখন যাবলৈ হলে যদি গেটখন বন্ধ কাৰণে আমি ফ্লাইওভাৰটো মানে ইম্পৰ্টেন্স দিছো আৰু আমাক ফ্লাইওভাৰটো লাগিব আৰু কি এইখিনি কাৰণে আমি আৰু যদি পৰৱৰ্তী কালত যদি আন্দোলন কৰিব লাগে তাৰ কাৰণে আমি আন্দোলন কৰিবলৈ সাজু আছো नोंथाङा सानाय सुनाय बेरामनि जेंनायाव दं नामा जुदि नोंथाङा देहायाव सानाय सुनायजों भुगिनांगासिनो अब्ला नोंथांनि थाखाय गोजोनथाव खौरां
नोंथांनि थाखाय दं एसआइ निउर' थेरापि सेन्टार बे थेरापि सेन्टाराव नोंथाङा गोरलैयैनो सानाय सुनाय बेरामखौ फाहामथाय लानो हागोन ট্ৰিটমেণ্ট পাইছোঁ লগে লগে মোৰ মনৰ শৰীৰটো মানে একদম ফ্ৰী হৈ গৈছে খোজ কঢ়াত খুব অসুবিধা আছিলে চাইডটো মোৰ একেবাৰে মানে বহুত বেয়া আছিলে মানে খোজকাঢ়িব মানে ভালকৈ পৰা নাছিলোঁ ইয়াত মোটামুটি 3 দিন আহিয়ে মই ভালকৈ খোজকাঢ়িব পৰা হৈছোঁ सिं सानाय आफादावरि सानाय मोदोम जरा सानाय आइजोफोरनि जेंना खर' सानाय बायदि बायदि बेरामखौ बे सेन्टाराव फाहामनाय जायो एसआइ निउर' थेरापि सेन्टारा चिरांनि बेंटल साफागुरियाव दं बे सेन्टाराव थानानैबो फाहामथाय लानो हानायनि सुबिदा दं जुदि नोंथाङाबो फाहामथाय लानो लुबैदोंब्ला नैबे मबाइल नम्बर 7620160459 नङाब्ला 9476977956 आव थोंजोङै जगाजग खालामनो हागोन